Hello everyone, good morning. সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, সুস্থ আছে। ময়ো বাৰু বৰ্তমান ভালে আছো। আজি মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছো আৰু মই ৰাতিপুৱা গুৰুগৃহত সোমালো, প্ৰাৰ্থনা কৰিলো, চাকি বন্তিও জ্বলালো আৰু এতিয়া ভাবিছো চাহ বনাও, মানে চাহ কৰো ৰাতিপুৱা আৰু প্লিজ নতুনকৈ চাই থকা সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়া মই আহিব লগা ভিডিঅ'ছবোৰ পাই থাকিব। আৰু আজি মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছো, নহলে ভিডিঅ' কৰা নহয়, মানে থাকি যায়গে আৰু ঠিক আছে তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। এইফালে আজি মই ব্ৰেকফাষ্টত লৈ লৈছো চকোচ, মানে এইটো খাবলৈ ভাল লাগে, মই সেইবাবে এইটোকে খাওঁ। আৰু আনফালে এয়া লৈ লৈছো আমুল ফ্ৰেছ ক্ৰীমটো, ক্ৰীমৰ লগত খাবলৈ মই বেছি ভাল পাওঁ, সেইবাবে ক্ৰীমটোকে লৈ লৈছো। গাখীৰতকৈ মানে ক্ৰীমটো বেছি ভাল পাওঁ মই। আৰু এয়া আনফালে লৈ লৈছো ব্ৰেড। আৰু মই ৰাতিপুৱা চাহটো নাখাওঁ, মানে দুপৰীয়াহে চাহ খাওঁ। ৰাতিপুৱা মোৰ চাহটো খালে কিবা এটা বেয়া লাগে, সেইবাবে মই গৰম পানীয়ে লৈ লৈছো। এয়া হেল্ল', আৰু আমি চাহ তাহ খাই আজৰি হ'লো। আৰু এইকেইদিন চাওক ইমান বতৰটো বেয়া নহয়, ইমান ডাৱৰীয়া হৈ আছে বতৰটো, মানে ক'তো ওলাই যাব নোৱাৰি মানে, আৰু তেনেকুৱা হৈ আছে বতৰটো, বহুত ডাৱৰীয়া হৈ আছে এইকেইদিন। মই আপোনালোকক দেখাই দিছো ৰ'ব, এতিয়াও বৰষুণ দিয়ে আছে, মানে মই দেখাইছো ৰ'ব আপোনালোকক। এই চাওক একেৰাহে এইকেইদিন বৰষুণ দি আছে যে, আমাৰ একদম ফুলবোৰ বেয়া হৈ গৈছেগে। গোলাপ ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছিলে, চব বেয়া হৈ গ'ল। আৰু আমাৰ সেয়া গৰুগৃহ মই দেখুৱাই দিছোঁ অলপমান। আৰু নীলাকৈ সেয়া যে আমাৰ খুৰা ঘৰ, মানে গুদাম হয় একদম ওচৰতে, আমাৰ দুই ঘৰ লগালগি আৰু লাগিয়ে আছে। আৰু আমাৰ ঘৰৰ এজোপা চাওক হেঙিং ফুল, এইজোপা চাওক, আৰু এইজোপা ইমান ধুনীয়া লাগে নহয় দেখাত, এইজোপা বৰ মৰম লাগে কিন্তু এইজোপা। এইজোপা চাওক পিংক কালাৰৰ ফৰগেট মি নট, মই এইজোপা বৰ ভাল দেখোঁ, মানে বৰ ভাল লাগে এই ফুলজোপা। আৰু ফুলিব, এয়া দুপাহে ফুলিছে আৰু এয়া কলিম আহি আছে, ভাল লাগে কিন্তু এই ফুলজোপা। আৰু এইজোপা আপোনালোকে কেনেকুৱা দেখে জনাবচোন। এইজোপা মানে মই একদম অকণমানিকৈ ৰুইছিলোঁ, এতিয়া অলপমান বাঢ়িছেগৈ আৰু ফুলজোপা। আপোনালোকে কেনেকুৱা দেখে জনাবচোন। এইজোপা নামটো কি আপোনালোকে যদিহে জানে জনাবচোন। মই কিন্তু এইজোপা নামটো নাজানো, মানে ভাল লাগে সেইবাবে মই আনি ৰুই থৈছিলোঁ। আৰু মানে ৰুওঁতে একদম অকণমানি। আনফালে এয়া চাওক দুপৰীয়া ভাত খাবলৈ লৈছোঁ, নৰসিংহ বেচন দি মই এনেধৰণে ফ্ৰাই কৰি দিলোঁ। আনফালে এয়া চিকেন অকণমান লৈছোঁ, মই বেছি চিকেনটো নাখাওঁ, আৰু দালি। আমি দুপৰীয়া এনেকৈয়ে ভাতটো খালোঁ। হেল্ল', এতিয়াহে আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, একদম আবেলিয়ে হ'ল এতিয়া। আৰু ভাবিছোঁ এতিয়া আৰু ৰাতিপুৱা মানে ভিডিঅ' কৰা নহ'লে, আৰু ভাত পানী খাই কৰি অকণমান ৰেষ্ট ল'লোঁ। এতিয়া ভাবিছোঁ অকণমান আমাৰ মানে এইজোপা চাওক, এইজোপা মানি প্লাণ্টজোপা, এইজোপা মানে মই ৰুইছিলোঁ। আৰু এইখন দেখিছে নহয়, এইখন ময়ে বনাইছিলোঁ। আৰু এইজোপা মানে অৱস্থাটো একদম বেয়া হৈ গৈছে। মই ভাবিছোঁ অলপমান এইজোপা মানে ঠিক ঠাক কৰোঁ, অলপমান একদম বেয়া হৈ গৈছে, মই দেখাই আছোঁ ৰ'ব। এইখন চাওক, এইখন ময়ে বনাই দিছিলোঁ, একদম মনি প্লাণ্টজোপা অৱস্থাটো একদম বেয়া হৈ গ'ল চাওক। আৰু এইখন মই ভাবিছোঁ অলপমান এতিয়া ঠিক ঠাক কৰোঁ, অলপমান মনি প্লাণ্টজোপা বেলেগকৈ অলপমান ৰুই দিওঁ বুলি ভাবিছোঁ, এইখন আঁতৰাই দিওঁ বুলি ভাবিছোঁ, এইটোকে কৰোঁ বুলি ভাবিছোঁ। আৰু বতৰটো এতিয়া অলপমান ভাল কৰিছে, মানে ৰাতিপুৱা আগবেলা একদম বতৰ বেয়া আছিলে, আৰু কেইদিনমান ধৰি আমাৰ ইয়াত বতৰ বেয়াই, একদমেই বেয়া। আৰু এতিয়া অলপমান ভাল কৰিছে, ভাবিছোঁ মই তাকে অলপমান এইটোকে কিবা এটা ঠিক ঠাক কৰোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো কেনেকুৱা লাগিল। ঠিক আছে তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমে মই এই মানি প্লাণ্টজোপা এৰুৱাই লৈছোঁ ইয়াৰ পৰা, একদম অৱস্থা নাইকিয়া হৈ আছে, আৰু অৱস্থাটো একদম বেয়া হৈ গৈছে, সেইবাবেহে ভাবিছোঁ বেলেগকৈ অলপ ৰুই দিওঁ বুলি ভাবিছোঁ।
গাঁঠিবোৰ আঁতৰাই ল'ব লাগিব। এইজোপা মই এনেধৰণে এতিয়া ৰুই দিয়াৰ পাছত কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এয়া চাওক, এনেধৰণে ৰুই দিলোঁ, মাজত এটা খুঁটা এনেধৰণে পুতি দিলোঁ আৰু বান্ধি দিছোঁ। মানে এইজোপা মানে পুৰণা যে মনি প্লাণ্টজোপা, সেইকাৰণে এনেকুৱা হৈ গৈছে মানে। আৰু এই ছাইডতে আছে দুজোপামান স্পাইডাৰ, সেয়া দুজোপামান স্পাইডাৰ আছে। আৰু এইজোপা মই এনেধৰণে অলপমান গোবৰ মাটি দি দিছোঁ। আপোনালোকে কেনেকুৱা লাগিছে জনাব কিন্তু দেই। এয়া আৰু মই মা ঘৰত থাকোঁতে মই গামোচা দুখনমানৰ ভিডিঅ' কৰিছিলোঁ। মানে ফুলবোৰ নতুন ষ্টাইলৰ হয়, ফুলবোৰ বহুত ধুনীয়া ধুনীয়া। মই সেই ক্লিপকেইটা লগাই দিছোঁ, আপোনালোকে সকলোৱে চাবচোন আৰু কমেণ্টত ক'ব কেনেকুৱা লাগিছে ফুলৰ ডিজাইনবোৰ। ঠিক আছে, আপোনালোকে সেই মই মানে ক্লিপকেইটা লগাই দিছোঁ, আপোনালোকে সকলোৱে চাই লওক।